আচ্ছা অসমৰ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তীৰ নামচাইৰ বিভিন্ন স্থানত চলি আছে কলা ধোৱা চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণ। টিকে প্ৰডাকশ্যন আৰু এনাজৰী ফাউণ্ডেশ্যনৰ সৌজন্যত উজনি অসমৰ তিনিচুকীয়া জিলা আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বিভিন্ন প্ৰান্তত চলি আছে ছবিখনৰ চিত্ৰগ্ৰহণ। ভাৰতৰ লগতে আমাৰ ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ড্ৰাগছ কানি অবৈধ সুৰাৰ প্ৰচলন, যুৱ বিশৃংখলতা, বন ধ্বংস, বন্যপ্ৰাণী হত্যাৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে কলা ধোৱা নামৰ বোলছবিখন। ছবিখনৰ মূল অভিনেতা সুব্ৰত দেউৰী, অভিনেত্ৰী পূজা সিং ফুকন, অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা আৰু ৰুলি শিখা সোণোৱাল, বৰ্ণালী মৰাণে কৰিছে অভিনয়। সহযোগী অভিনেতা হিচাপে কৃষ্ণকান্ত গগৈ, ৰুবুল বৰা, বুলবুল মাউত, জন্মনী দিহিঙীয়া, শ্যামন্ত দহুতীয়া, মণিকান্ত ৰাজুৰ লগতে বহুকেইগৰাকী স্থানীয় যুৱক যুৱতী শিল্পীয়ে। ইতিমধ্যে ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম ৮০% সম্পূৰ্ণ হৈছে বুলি জনাইছে চলচ্চিত্ৰখনৰ প্ৰযোজক কৃষ্ণকান্ত গগৈ। চিনেমাখনৰ নামটো কলা ধোঁৱা বুলি এখন চিনেমা আমি বনাই আছো। আমাৰ স্থানীয় তিনিচুকীয়া জিলা আৰু অৰুণাচলৰ নামচাই জিলা এই দুইখনৰ অভিনেতা অভিনেত্ৰী আছে। লগতে অসমৰ মুখ্য অভিনেতা অভিনেত্ৰী আছে আমাৰ অৰুণ হাজৰিকা, তেখেতক সকলোৱে জানে, আৰু লগতে যুৱ প্ৰজন্মৰ এজন উদীয়মান আমাৰ অভিনয় কৰা আমাৰ অভিনেতা আমাৰ আহিলে আমাৰ সুব্ৰত দেউৰী, তাৰপিছত ৰুলি শিখা আছে এই নামচাই জিলাৰে, তাৰপিছত আছে আমাৰ তিনিচুকীয়া জিলাৰ আমাৰ পূজা সিং ফুকন আৰু বৰ্ণালী মৰাণ, আৰু প্ৰমুখে কৰি উদীয়মান এই স্থানীয় মানে হেৰিবিলাক আছে, শিল্পীসকল আছে। যিহেতু বৰ্তমান সময়ত অসমীয়া চলচ্চিত্ৰৰ যি ইণ্ডাষ্ট্ৰিটো, সেই ইণ্ডাষ্ট্ৰিটো এটা মানে ভাল অৱস্থাত নাই। সেই সময়ত আপোনালোকে এখন অসমীয়া চিনেমা বনাব লৈছে, কিবা এটা আপোনালোকৰ থিম লৈ নে কি আপোনালোকে আশা কৰিছে? আমাৰ থিম মানে আজি দেখিছো অসমৰ চলচ্চিত্ৰ জগতখন লাহে লাহে মানে দেউলীয়া হৈ গৈ আছে। আমাৰ চিনেমা হলবিলাক বন্ধ হৈ গৈ আছে আৰু বিভিন্নজনে বিভিন্ন চিনেমাবিলাক বনাই আছে। তৎসত্বেও আমি দেখিছো যে যুৱ প্ৰজন্ম, আজি সমাজখনৰ যুৱ প্ৰজন্ম একেবাৰে বিপথে পৰিচালিত হৈ আছে। গতিকে আমাৰ থিমটো হ'ল কি, আমাৰ মাদক দ্ৰব্য নিবাৰণ, আৰু তাৰ উপৰিও আমি মানুহে জীয়াই থকা আটাইতকৈ মূল বস্তু হ'ল গছ গছনি, প্ৰকৃতি ধ্বংসৰ কাৰণেও এচাম মানুহে যথেষ্ট ধৰণৰ মানে দুষ্কৃতি কাৰ্য কৰি আহিছে। এতিয়া প্ৰকৃতি ধ্বংসৰ বিৰোধিতা কৰি আৰু আমাৰ সমাজত কিছুমান ডাইনী হত্যা ধৰণৰ এনেকুৱা অন্ধবিশ্বাস প্ৰচলিত হৈ আছে, সেইবিলাকৰ বিৰুদ্ধে আমি এটা জোৱাৰ আনিবৰ কাৰণে চেষ্টা কৰিছো চিনেমাখনত। নমস্কাৰ, মোৰ নাম ৰুলি শিখা সোণোৱাল। নতুনকৈ মুভি এখন কৰিছোঁ, চাব সকলোৱে। মুভিখনৰ নামটো হ'ল কলা ধোঁৱা বুলি। কৰিও ভাল পাইছোঁ আমি, চাইও ভাল পাব আপোনালোকে। তাৰপিছত কি মানে মুভিখন এনেকুৱা ধৰণৰ হৈছে, মানে আজিকালি যিবোৰ ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালীবোৰ যেনেকৈ মানে মদ ড্ৰাগছ লৈ মানে যেনেকৈ খায় মানে সিহঁতি, সেইবোৰ লৈ অলপ কৰা হৈছে, মানে চাব সকলোৱে ভাল পাব। চিনেমাখনত কোন কোন আছে তোমাৰ? চিনেমাখনত আছো, মই আছো, আৰু আছে বহুত, এইফালে আছে আমাৰ, আৰু সুব্ৰত দা আছে, আৰু অৰুণ হাজৰিকা আছে, আৰু আছে বহুতখিনি, চবেই আছে। অৰুণ হাজৰিকাৰ লগত এজন চিনিয়ৰ এক্টৰ, তেখেতৰ লগত কাম কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল পাইছোঁ আৰু নিজকে, মানে ইমান ডাঙৰ মানুহ এজনৰ লগত কাম কৰিবলৈ পাইছোঁ। কিমান আশা কৰিছোঁ কৰিছোঁ। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, জনজাগৰণ লাইভ। মেজাকৰি, এ হাউচ অফ আছামিজ ট্ৰেডিচনেল ৱেৰ এণ্ড অৰ্নামেণ্ট। কাপোৰ, বোৱা মেখেলা চাদৰ, পাট মুগা বোৱা আৰু অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনা জেইল ৰোড, যোৰহাট। যোগাযোগ 9706375472।
আহক আমি সকলোৱে দুৰ্গা পূজা উদযাপন কৰোঁ অসমৰ ঐতিহাসিক থলুৱা প্ৰতিষ্ঠান ডুগডুগিৰ নতুন নতুন গহনাৰ সৈতে। অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যি 12টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত প্ৰতিষ্ঠান ডুগডুগি শ্বৰুমলৈ আহক আৰু ক্ৰয় কৰক ন পুৰণি বিভিন্ন অসমীয়া গহনা, লগতে পাব নিজে বিচৰা ডিজাইন। 9টাকৈ বৰ্ষ অতিক্ৰম কৰা ডুগডুগিৰ সঠিক মূল্য আৰু 100% শুদ্ধ অসমীয়া গহনাৰ শ্বৰুম আৰু অনলাইনৰ যোগেদিও ভাৰতৰ যিকোনো ঠাইতে ল'ব পাৰিব নিজে বিচৰা যিকোনো ডিজাইনৰ অসমীয়া গহনা কেৱল ডুগডুগি। ৰাজমহল ৰেষ্টুৰেণ্টে যোৰহাট তথা অসমবাসী ৰাইজলৈ যাচিছে শাৰদীয় দুৰ্গোৎসৱৰ অফুৰন্ত শুভকামনা। মা দুৰ্গাই আপোনাসমৰ দুখ দুৰ্গতি নাশ কৰি সুখ শান্তি সমৃদ্ধিৰে ভৰাই তোলক। লগতে আহক আমি দুৰ্গোৎসৱৰ সুবিমল আনন্দৰ মাজতে আপোনালোকৰ আতিথ্যৰ বাবে ৰঙে ৰূপে সজাই তুলিছো আমাৰ ৰেষ্টুৰেণ্ট ৰাজমহল। যোৰহাটৰ অভিজাত প্ৰাণকেন্দ্ৰ গড় আলিৰ অভিজাত পূজাস্থলী পদাৰ্পণ কৰিবলৈ আহোঁতে লগতে পদাৰ্পণ কৰক ৰাজমহলত। খন্তেক জিৰণি লৈ সুস্বাদু ব্যঞ্জনেৰে ইণ্ডিয়ান চাইনিজ পাশ্চাত্যৰ স্বাক্ষৰ সুখ সপৰিয়ালে শাৰদীয় মুহূৰ্ত উপভোগ কৰক। ৰাজমহল ৰেষ্টুৰেণ্ট, চেণ্ট্ৰেল বেংকৰ বিপৰীতে গড় আলি, যোৰহাট।